হেল্ল' এভৰিৱান, মই কুমকুম বৰাই আপোনালোক সকলোকে কুচিজ কিটচেনলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই শুকান খৰিচাৰ লগত বনোৱা গাহৰিৰ এটা ৰেচিপি লৈ আহিছোঁ। একেবাৰে সহজতে বনাব পাৰি, একেবাৰে কম বস্তুৰ প্ৰয়োজন হয় আৰু খাবলৈও খুব টেষ্টি। আহকচোন কেনেকৈ বনালোঁ চাওঁ। ইয়াৰ বাবে মই লৈছোঁ গাহৰি মাংস প্ৰায় আধা কেজিমান, শুকান খৰিচা লৈছোঁ 4-5 চামুচ, চিলি ফ্লেক্স, আদা নহৰু পেষ্ট, নিমখ সোৱাদ অনুযায়ী আৰু জলকীয়া 2টা। চিলি ফ্লেক্সৰ বদলি আপোনালোকে শুকান জলকীয়াটো খুন্দি ল'ব পাৰিব। এতিয়া এখন কেৰাহীত মই প্ৰথমতে গাহৰি মাংসখিনি দি দিছোঁ। ইয়াত মই তেল একেবাৰে ব্যৱহাৰ নকৰোঁ। জলকীয়া কেইটা দিছোঁ আৰু চিলি ফ্লেক্স দিছোঁ। নিমখ দিছোঁ সোৱাদ অনুযায়ী। হালধিও মই ব্যৱহাৰ নকৰোঁ ইয়াত। আৰু এইখিনি মই ভালকৈ মিলাই দিম। জুইটো মই অকণমান কম কৰি ৰাখিছোঁ, ল'ৰ পৰা মিডিয়াম কৰি ৰাখিব পাৰে। জুইটো আচলতে হাই কৰি ৰাখিলে মাংসৰ পৰা তেল ওলোৱাৰ আগতেই মাংসটোত কেৰাহীত লাগি যাব পাৰে। সেইকাৰণে প্ৰথমতে অলপ ল' ফ্লেমতে ভাজি থাকিব লাগে, তেতিয়া গাহৰিৰ পৰা নিজে নিজে তেল ওলাব। এতিয়া এইখিনি অকণমান ঢাকন মাৰি সিজিবলৈ দিম তেল ওলোৱালৈকে। আৰু এইফালে মই এটা কেকো বনাই আছোঁ, দেখিছেনে? এইটো আধা হৈ আছে আৰু এয়া কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগিলে কেকটো মোক কমেণ্টত জনাবচোন। আৰু কাৰ কাৰণে বনাইছোঁ সেইটো পাছত দেখাই আছোঁ বাৰু। আৰু এইফালে এতিয়া গাহৰিৰ পৰা তেল এৰা আৰম্ভ কৰিছে, এয়া দেখিছেনে? ধুনীয়াকৈ তেল ওলাই গৈছে। মই কিন্তু ইয়াত তেল এটোপালো ব্যৱহাৰ কৰা নাই, বহুতখিনি তেল ওলাই গ'ল। ইয়াত এতিয়া মই শুকান খৰিচাখিনি দি দিছোঁ। আৰু আদা নহৰুৰ পেষ্টটো দি দিছোঁ। আদা নহৰুৰ পেষ্টটো মই প্ৰথমতে দিয়া নাই, নহ'লে কেৰাহীত লাগি ধৰে, আৰু এনেদৰে পাছত দিলে খাবলৈও খুব ভাল হয়। ভালকৈ এইখিনি মিক্স কৰি দিছোঁ আৰু মিডিয়ামৰ পৰা হাই ফ্লেমত এইখিনি ভাজি থাকিম আৰু মাজে মাজে লৰাই থাকিম। গাহৰি মাংসখিনি মই বইল কৰি লৈছিলোঁ, সেইটো কাৰণে আধা সিজা হৈয়ে আছে, বেছি সময় ভাজিব নালাগে। তথাপিতো অকণমান ৰঙচুৱা হ'লে খাবলৈ ভাল লাগে। আৰু আপোনালোকে যদি বইল নকৰাকৈ বনায় তেতিয়া অকণমান পানী এড কৰিব। পানী দি খুব ভালকৈ সিজাব লাগে গাহৰিটো। এয়া দেখিছেনে মোৰ তেল নিদিয়াকৈ কিমানখিনি তেল ওলাই গ'ল। মাংসখিনি ভজা হৈ গ'ল, এতিয়া মই এইখিনি নমাই থ'ম। আৰু এয়া শুকান খৰিচাৰ লগত বনোৱা গাহৰি মাংস ৰেডি হৈ গ'ল। আপোনালোকে যদি বিচাৰে পানী দি অকণমান জোল কৰিব পাৰে, কিন্তু এনেকৈ শুকানকৈ খাই বেছি ভাল লাগে। দেখি খাওঁ খাওঁ লাগিছেনে বাৰু? আপোনালোকেও এনেদৰে বনাই খাই চাবচোন আৰু কমেণ্টত মোক জনাব কেনেকুৱা পালে। আৰু এতিয়া চাওঁ আহকচোন কেকটো যে মই বনাইছিলোঁ কাৰ কাৰণে বনাইছিলোঁ। এয়া মোৰ বাৰ ছোৱালীজনীৰ আজি 6 মাহ সোমাইছে, সেইটো কাৰণে তাইৰ কাৰণে এটা অকণমানি কেক বনালোঁ। তাইতো খাব নোৱাৰে বাৰু, আমিয়ে খাম। লকডাউনৰ বাবে বাহঁত ইয়াতে থাকিব লগা হৈছে আৰু অকণমানিজনীৰো 6 মাহ সোমাইছে। আৰু ঘৰতে থাকি থাকি আমনি লগাত এইবোৰকে কৰি আছোঁ আমি। ভাবিলোঁ তাইক অকণমান সজাই মেলি ফটোকে মাৰোঁ। এয়া দেখিছেনে? তাইৰ ক্ৰাউনটো পৰিয়ে গৈছে আৰু এই স্কাৰ্ট আৰু ক্ৰাউনটো বায়ে ঘৰতে বনাইছে। আপোনালোকে যদি চাবলৈ বিচাৰে কেনেকৈ বনাইছে তেনেহ'লে মোক কমেণ্টত জনাবচোন, মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। কেকটো দেখি তাইৰ খাওঁ খাওঁ লাগিছে নেকি, একেবাৰে লেলাউটি ওলাই গৈছে। আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবচোন। আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।
আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।